বন্ধুসকল আজিকালি আমাৰ স্মাৰ্টফোনত ভাল ধৰণৰ বেটাৰী থাকে লগতে আমাৰ এনেকুৱা ধৰণৰ প্ৰচেছৰ থাকে যিটোৱে আমাৰ বেটাৰীটো কম খৰচ কৰে তথাপিও আমি আমাৰ ফোনত ইউটিউব ভিডিঅ' চাওঁ গেম খেলোঁ সেইকাৰণে আমাৰ কিছুমানৰ স্মাৰ্টফোনৰ বেটাৰী সোনকালে শেষ হৈ যায় আৰু যেতিয়া আমাৰ সোনকালে বেটাৰী শেষ হৈ যায় আমি কৰবাত পাওঁ আমাক কৰবাত সাজেষ্ট কৰা হয় যে যদি আমি আমাৰ স্মাৰ্টফোনটোত যদি কলা ৰঙৰ ৱালপেপাৰ ৰাখোঁ বা কলা ৰঙৰ যদি থিম ৰাখোঁ তেনেহ'লে আমাৰ স্মাৰ্টফোনটোৰ বেটাৰীটো সোনকালে শেষ নহ'ব বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যে সঁচাকৈ যদি আপুনি কলা ৰঙৰ ৱালপেপাৰ ৰাখে বা কলা ৰঙৰ যদি থিম ৰাখে তেনেহ'লে সঁচাকৈ আপোনাৰ বেটাৰীটো সোনকালে শেষ নোহোৱাকৈ থাকিব নে নাথাকিব বন্ধুসকল মই হৃদয় আপোনালোকে চাইছে ডিটেইল বন্ধু আহক আৰম্ভ কৰোঁ বন্ধুসকল আমাক যেতিয়া কোৱা হয় যে আমাৰ স্মাৰ্টফোনত যদি আমি কলা ৰঙৰ ৱালপেপাৰ ৰাখি দিওঁ বা কলা ৰঙৰ থিম ৰাখি দিওঁ তেতিয়া আমাৰ বেটাৰীটো সোনকালে শেষ নহ'ব তো আমি তাক এপ্লাইও কৰি দিওঁ কিছুমানৰ সঁচাকৈ বেটাৰীটো বহুত কমকৈ শেষ হোৱা হয় কিছুমানৰ একোৱে প্ৰভাৱ নপৰে তো আমি এই কথাটো যে কাৰোবাৰ তাত কাম কৰিলে কাৰোবাৰ তাত কাম নকৰিলে এই কথাটো জানিবৰ কাৰণে ফাৰ্ষ্ট আমি জানিব লাগিব যে আমাৰ স্মাৰ্টফোনৰ ডিছপ্লে কেনেকুৱা তো আমাৰ স্মাৰ্টফোনত দুটা ধৰণৰ ডিছপ্লে থাকে প্ৰথমটো হ'ল IPS ডিছপ্লে নেক্সটটো হ'ল AMOLED ডিছপ্লে এতিয়া IPS ডিছপ্লে হওক বা AMOLED ডিছপ্লে হওক আপুনি যদি আপোনাৰ ডিছপ্লেখনত এখন মেগনিফাইং গ্লাছেৰে চাই তেনেহ'লে তাত সৰু কিছু ডট দেখিব মানে সৰু পিনৰ নিচিনা দেখিব যিবিলাক জ্বলি আছে গ্ল' হৈ আছে আৰু এইবিলাকক আমি কওঁ পিক্সেল বুলি পিক্সেল হ'ল আমাৰ স্মাৰ্টফোনৰ স্ক্ৰীনত থকা একেবাৰে সৰু ইউনিট আৰু এই সকলো পিক্সেলবিলাক জ্বলি পেলাই আপোনাৰ স্মাৰ্টফোনৰ আমাৰ যিখন গ্লাছ এইখনক পোহৰাই তোলে আৰু আমি তাত বস্তুবিলাক দেখা পাওঁ এই পিক্সেলসমূহে মাত্ৰ ৰেড ব্লু আৰু গ্ৰীণ RGB ৰেড গ্ৰীণ আৰু ব্লু এই তিনিটা কালাৰহে দেখাব পাৰে আৰু এই তিনিটা কালাৰে অলপ ক'ৰবাত কিবাকৈ বেলেগ ধৰণে মিক্স হৈ পেলাই আমি আমাৰ স্মাৰ্টফোনত যেনেকুৱা ধৰণৰ বস্তু চাব খোজোঁ চাব পাৰোঁ এতিয়া যদি কথা কোৱা হয় IPS ডিছপ্লেত যিখিনি আমাৰ পিক্সেলছ থাকে সেই পিক্সেলসমূহ এনি টাইম জ্বলিয়ে থাকে তাৰ কাম থাকক নাথাকক জ্বলিয়ে থাকে বাট AMOLED ডিছপ্লেত য'ত আমাৰ ব্লেক কালাৰ হৈ থাকে য'ত কলা ৰং দেখাব থাকে তাত AMOLED ডিছপ্লে পিক্সেলসমূহ বন্ধ হৈ থাকে বন্ধুসকল যদি আমাৰ স্মাৰ্টফোনত AMOLED ডিছপ্লে আছে আৰু যদি আমি এটা কলা থিম বা কলা ৰঙৰ ৱালপেপাৰ ইউজ কৰোঁ তেনেহ'লে য'ত কলা থাকে তাত কাৰণে AMOLED ডিছপ্লে লাইটসমূহ বন্ধ হৈ থাকিব আৰু তাৰ কাৰণে সি বেটাৰীৰ পৰা ইলেক্ট্ৰিচিটি কমকৈ ইউজ কৰিব আৰু তাৰ কাৰণে আপোনাৰ বেটাৰীটো সোনকালে শেষ নহ'ব বাট যদি আপোনাৰ IPS ডিছপ্লে আছে তেনেহ'লে এই কলা ৰংটো দেখাবৰ কাৰণেও জ্বলিয়ে থাকিব আৰু তাৰ কাৰণে আপোনাৰ বেটাৰীৰ ওপৰত একো প্ৰভাৱ নপৰিব বাট যদি আমি কওঁ ইয়াৰে অবভিয়াছলি IPS আৰু AMOLED ডিছপ্লে গুণ আছে IPS ডিছপ্লেত আমি বগা ৰংটো অতি ভালদৰে দেখা পাওঁ বাট AMOLED ডিছপ্লেত আমি কলা ৰংটো অতি ভালদৰে দেখা পাওঁ সেয়েহে যদি আপোনাৰ স্মাৰ্টফোনটো AMOLED ডিছপ্লে হয় তেনেহ'লে আপুনি যদি ব্লেক ৱালপেপাৰ ৰাখে ব্লেক থিম ৰাখে তেনেহ'লে আপোনাৰ স্মাৰ্টফোনৰ বেটাৰী অলপ বেছি টাইমলৈকে লাষ্ট কৰিব আপোনাৰ সোনকালে বেটাৰীটো খতম নহ'ব বন্ধুসকল ভিডিঅ'টোৰ পৰা যদি কথাটো গম পালে কথাখিনি শিকিব পাৰিলে জানিব পাৰিলে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰি দিব যদি এই ভিডিঅ'টো আমাৰ ফেচবুকত চাই আছে তেনেহ'লে এই পেজটোক লাইক কৰি দিব যদি চাই আছে ইউটিউবত তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সেই বেল আইকনটো দবাই দিব নাপাহৰিব বন্ধুসকল আজিৰ বাবে এয়াই আশা কৰিলোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু নতুন কথা শিকিব পাৰিলে যদি কিবা সুধিব লগা থাকে তেনেহ'লে কমেণ্ট কৰি পেলাই সুধিব পাৰে মই নিশ্চয় তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম বন্ধুসকল আজিৰ বাবে এয়াই ধন্যবাদ জয় অসম